গাইস আকৌ এটা নতুন ভিডিঅ'ত মই ভূপলী গোস্বামী আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো নলবাৰী স্থিত নলবাৰী খাৰজাৰা স্থিত দুধনাথ বিগ্ৰহলৈ। বলকচোন আপোনালোকক দুধনাথ বিগ্ৰহটো দেখুৱাও। এইটো হৈছে বিগ্ৰহৰ হনুমান মন্দিৰ। এইডাল হৈছে বিগ্ৰহৰ বটগছ। এইডাল ইয়াৰে স্থানীয় লোকে কোৱা মতে 200 বছৰ পুৰণি। আৰু এই যে তলৰ এইবিলাক সেই ঠাল ঠেঙুলিবিলাক দেখিছে, সেইবিলাক ডাল নামি আহি কিনে হোৱা। বলকচোন এইফালে বিগ্ৰহৰ কি আছে চাওঁ। ময়ো আগতে আহি পোৱা নাই এইটো চাইডে। এইটো মন্দিৰে মন্দিৰ আছে চাইডে। আৰু মন্দিৰটোৰ বটবৃক্ষ দেখিছেনে? এডাল বটবৃক্ষডালতে চাকি বন্তি জ্বলাই পূজা কৰে। দেখিছেনে এইডাল বটবৃক্ষডাল কিমান একেলগে কভাৰ নহয়, এইখিনি গোটেই। তো এইবাৰ মই আপোনালোকক দেখুৱাম বিগ্ৰহৰ বিষ্ণু মন্দিৰটো। বলক বিষ্ণু মন্দিৰটোৰ পিনে যাওঁ। এইটো হৈছে বিগ্ৰহৰ বিষ্ণু মন্দিৰ। ইয়াতে হোমযজ্ঞ হয়। এইটো বিষ্ণু মূৰ্তি। আৰু এইফালে কিবা নতুন কাম চলি আছে। এইটো হৈছে বিগ্ৰহৰ আশ্ৰমত যিবিলাক পুৰোহিত থাকে তেওঁলোকৰ কাৰণে খোৱা খাদ্যৰ পাকঘৰ। আৰু এইটো হৈছে মেইন মন্দিৰ। মন্দিৰৰ ভিতৰত ফটো মাৰা নিষেধ, সেইকাৰণে মই আপোনালোকক বাহিৰৰ পৰাই দেখুৱাইছোঁ। আপোনালোকক এটা নতুন বস্তু দেখুৱাম। সেই নতুন বস্তুটো বহুত নতুন নহয় আৰু পুৰণিয়ে, কিন্তু মই যেতিয়া ইয়াতে আগৰ পৰা আহিছিলোঁ তেতিয়া এতিয়া এই নাছিল, এতিয়া নতুনকৈ কৰিছে। চাওকচোন কি ধুনীয়া ধুনীয়া পদ্ধতিত নবাজি ফুল ৰুইছে। এইটো বটল। এইটো চাওক নাৰিকলৰ খোলা খোৱা আদা খোৱা নাৰিকলটো কৰ্কৰকেইটা খোৱা নাৰিকলটোত এনেদৰে নাৰিকলটো খোলাটোৰ ভিতৰত এনেদৰে মাটি সোমাই ফুলটো ৰুইছে।
আৰু ৰুই আলে দিছে আৰু এইটো বটলৰ মূৰ কাটি লৈছে এইটো গেলানৰ এইটো বাল্টি আৰু এইটো চাওকচোন স্পেচিয়েলি এইটো চাওক এইটো নাৰিকলৰ খোলাটোৰ ভিতৰত ফুলডাল সোমাই দিছে আৰু এইডাল মানি প্লেণ্ট এইটো চাওক এইটো ঢাকনিটো তেনেকৈ ফুটা কৰি কৰি নবাজি ফুল ৰুই দিছে ফুলবিলাক এনেকৈ ওলমি আহিছে তো ফ্ৰেণ্ডছ ইয়াত বহুতো যাত্ৰী আহি থাকে আপোনালোকে আহিব আৰু মোৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই আকৌ এটা নতুন ভিডিঅ' এতিয়া লগ পাম